লাগিল আৰু তোমাৰ এটা গেমিং চেনেল আছে বুলি হয় মই অসমীয়া গেমিং জোন তাতো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি দিলে গেমিং চেনেল হয় হয় ধন্যবাদ ধন্যবাদ हाय गाइज वेलकम बैक सभी को गाइज तो ये मोर লগত আছে থলপট ঠিক আছে তো গাইজ আজি গৈ আছো বিদ্যা দা লিভিং স্কুল ঠিক আছে আমাৰ ঘৰৰ ওচৰতে হয় তো বিদ্যা দা লিভিং স্কুললৈ গৈ আছো কিয়নো আজি এটা বিশেষ তাত মানে এটা প্ৰগ্ৰাম আছে ঠিক আছে বহেমিয়ান যি ব্ৰাদাৰ্স ফেষ্টিভেল বুলি কয় তো থলপট কৈ আজি কোন আহিব আৰু কি হ'ব চকাপানী পৰা আহিব গতিকে সাংবাদিক সকলোৱে চিনি পায় তেখেতৰ কথাবিলাক মন দি শুনিব আৰু আমাৰ আমি কি কৰোঁ তাকে চাব আপোনালোকে ঠিক আছে সকলোবিলাক দেখাইছো তো ভিডিঅ'টো একেলগে চাই দিব ঠিক আছে আৰু আমাৰ দাদাও যাব মোৰ লগত এমনি মাও আছে আৰু এনে দেউতা আছে ঠিক আছে তো সকলোৱে গৈছো তো গাইজ আহি আছো এতিয়া ঠিক আছে আমি খোজকাঢ়ি আছো আৰু বহুতে হয়তো বিদ্যা দা লিভিং স্কুল বুলি কওঁতে বুজি পোৱা নাই মই কৈ দিলোঁ যে এখন আমি শিক্ষানুষ্ঠান ঠিক আছে আমি যি সাধাৰণতে কওঁ বা স্কুল বুলি তো তেনেকুৱা ধৰণৰ এখন স্কুলে হয় কিন্তু এই বিদ্যালয়খন বিশেষকৈ মই যদি কওঁ অসমত মাত্ৰ এখন আছে প্ৰথম কথা দ্বিতীয় কথা এই বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা পদ্ধতি হওক বা বিদ্যালয়খনৰ মানে কি যি এটা মানে অৱস্থিতি ঠিক আছে অৱস্থিতিটো হওক পাহাৰৰ টিলাই টিলাই বোলে ক্লাছ ৰুম আছে শুনিবলৈ বহুত লাগে ঠিক আছে আমাৰ বিদ্যালয়বোৰত সাধাৰণতে হয় কি আমাৰ যিবোৰ মানে চৰকাৰী হওক বেচৰকাৰী হওক যে মানে কি সংলগ্ন হৈ থাকে নহয় ইটো ক্লাছ ৰুমলৈ দিওঁ কিন্তু এই বিদ্যালয়খন যিখন আজি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে আছে এখন মানে পাহাৰৰ টিলাত অৱস্থিত ঠিক আছে প্ৰথম কথা এটা পাহাৰৰ টিলাত অৱস্থিত বুলি বেয়া নহয় আৰু মানে এটা ক্লাছ ৰুমৰ পৰা ইটো ক্লাছ ৰুমলৈ যাবলৈ হয়তো মানে ধৰা খোজকাঢ়ি পিনে এনেকৈ পাহাৰৰ বেলেগ টিলা এটালৈ যাব লাগিব ঠিক আছে তো সকলোবিলাক দেখাম আৰু লগতে কৈ দিছোঁ যে এইখন বিদ্যালয়ত মানে ঠিক আছে বিদ্যালয় লিভিং স্কুলত আৰু মানে বিশেষকৈ পাঠ্যক্ৰমৰ শিক্ষাবিলাক যিবিলাক মানে পাঠ্যক্ৰমীয় শিক্ষাবিলাক দিয়াৰ লগতে ৱেলবিং স্কিলছবিলাক ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰি ঠিক আছে মানুহ এজন মানে জীৱনটো জীয়াই থাকিবলৈ কেনেধৰণে সুখী জীৱন এটা জীয়াব পাৰি বা এটা মানে ছাকচেছফুল জীৱনৰ অন্তৰত কিখিনি থাকি যায় মানে মানুহ এজন যে বহুত মানে টকা পইচা ঘটিলেই বা মানে কি কয় চাকৰি ডাঙৰ চাকৰি কৰি আমি যিবোৰ কওঁ তো তেনেকুৱা ধৰণৰ হ'লেই যে মানুহ এজন জীৱনত ছাকচেছফুল নহয় বা এজন মানুহ জীৱনত মানে সুখী হ'বলৈ কিমানখিনি কি প্ৰয়োজন হয় তো এই ৱেলবিং স্কিলছবিলাক তো সেইবিলাকো ডেভেলপমেণ্টৰ কাৰণে ইয়াত কাম কৰা হয় ঠিক আছে আৰু বিশেষকৈ স্কুলখন নতুনকৈ প্ৰতিষ্ঠিত হৈছে আৰু প্ৰতিষ্ঠা কৰিছে আমাৰ গাঁৱৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি চবেই চিনি পায় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ শিক্ষাতত্ত্ব বিভাগ নহয় এডুকেশ্যন বিভাগ ন শিক্ষাতত্ত্ব বিভাগৰ যি অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ ঠিক আছে আমি ককাই বুলি কওঁ বা আমাৰ গাঁৱতে মতা নাম হ'ল কদমকাই আমি কদম মানে তেওঁৰ নাম আৰু আমি ককাই বুলি কওঁ কাৰণে কদমকাই বুলি মাতোঁ ঠিক আছে তো সকলোবিলাক দেখাম আৰু বিশেষকৈ আজি মানে দিনটো বিশেষ স্পেচিয়েল গেষ্ট হিচাপে চক্ৰপাণী পৰাশৰ আৰু বিশেষ গ্ৰাফিটিষ্ট ভেজাল আমাৰ ধেমাজিৰ মানে স্থানীয় হয় যদিও মানে বহুত মানে পৰিচিত বাকী আহিবলৈ মানে অসমতে পৰিচিত আৰু মানে সকলোবিলাক দেখাইছোঁ ঠিক আছে তো এটা মানে নজাৰ মই দেখাই দিছোঁ প্ৰথমতে এইডোখৰতে বৰ ধুনীয়া এটা চিনেৰি দেখাবলৈ পাব আমি আহি আছোঁ এই পিনৰ ঠিক আছে আমি খোজকাঢ়ি এনেকুৱা ধৰণৰ ৰাস্তা শিক্ষানুষ্ঠান আমি গৈ আছোঁ এটা শিক্ষানুষ্ঠানলৈ য'ত নেকি এনেকৈ পাহাৰৰ টিলাত অৱস্থিত হ'ব প্ৰথমতে এইখিনি নহয় মই এইপিনে দেখাবলৈ গৈ আছোঁ ঠিক আছে পাহাৰৰ টিলাত অৱস্থিত হ'ব মানে ইয়াৰ প্ৰতিটো পদ্ধতিয়ে সুকীয়া ঠিক আছে ইয়াৰ মানে এটা ইউনিক মানে বিশেষকৈ এটা সুখৰ খবৰ ঠিক আছে তো এই যি মুকলি গ্ৰাউণ্ডখন দেখিছা তো ইয়াতে এই মুকলি যিখন ফিল্ড আছে মানে তো এইখন হ'ল বিদ্যালয়খন আৰু বিদ্যালয়খনৰ এই সন্মুখতে মানে এখন ডাঙৰ ষ্টেডিয়াম ঠিক আছে এটা সম্পূৰ্ণৰূপে ডাঙৰ এটা ষ্টেডিয়ামেই হ'ব আৰু এনেকৈ বিদ্যালয় লিভিং স্কুললৈ সোমাই যোৱা হয় তো ইয়াতে ৱেলকাম লিখা আছে তো দেখিছা ঠিক আছে তো এনেকৈ এখনে মূল দুৱাৰ মানে সন্মুখৰ ফালৰ পৰা এখনে মূল দুৱাৰ এনেকৈ সোমাই যায় বিদ্যালয়খনলৈ এজাক বতাহ কিবা এটা লিখা আছে তো ইয়াতে আছে এইবোৰ অলপ বিজ্ঞানসন্মত পদ্ধতিয়ে কৰা কিছুমান খেতি ঠিক আছে তো ইয়াত ষ্ট্ৰবেৰী মাজে মাজে আছে ক'ৰবাত মই নাজানো শুনিছোঁহে গছজোপা এতিয়ালৈকে দেখা নাই চাগে আগলৈও থাকিব পাৰে মানে ইয়াতে এইবোৰ কিবা কয় পাইনএপলৰ যি খেতি ঠিক আছে আৰু ব'লা বাকীখিনি দেখাই আছোঁ তো গাইজ সেইটো এটা ক্লাছৰুম ঠিক আছে দেখি অকণমান মানে কিবা বিশ্বাস নোহোৱা বিশ্বাস এইটো লেবৰেটৰী নে কিবা ক্লাছৰুম ছায়েন্স লেবৰেটৰী ঠিক আছে তো এটা ছায়েন্স লেবৰেটৰী তো এই পিনে আৰু এটা ক্লাছৰুম ঠিক আছে মই যে ক'লোঁ এটা টিলাৰ পৰা আন এটা টিলালৈ ঠিক আছে তো তেনেধৰণে মানে আৰু বিশেষ মানে এডোখৰ বেলেগ বেলেগ ঠাইত ক'ত এটা ক্লাছৰুম তো তেনেধৰণে বেলেগ বেলেগ ঠাইত ক্লাছৰুমবিলাক আছে আৰু বিশেষকৈ অফিচৰ কাৰ্যালয় মানে কি অফিচ বা কাৰ্যালয়টো সৌটো হ'ল সেইপিনে আছে ঠিক আছে তো সকলোবিলাক দেখাইছোঁ ওচৰৰ পৰা লগাইছোঁ ইয়াতে প্ৰণাম বিদ্যা বুলি এনেকৈ মানে শিলে লিখা আছে আৰু বিশেষকৈ এইখিনি আমি লিখিছোঁ ঠিক আছে আমি আগতে ইয়াত আহি অলপ কিবা কিবি কৰিছিলোঁ লগতে অলপ কিবা কিবি বিশেষ শিকিছিলোঁ নাটক আৰু কিবা কিবি ঠিক আছে তো সকলোবিলাক দেখাইছোঁ আৰু এনেকৈ আমি পাই গ'লোহি বিদ্যালয়টোৰ মূল কাৰ্যালয়ৰ সন্মুখ ভাগ আৰু এই সকলোবিলাক বনোৱাৰ খৰচা কদমকাই নিজে উঠাইছে
আৰু এই বৰ্তমান পাইছেহি চকপানী বৰসদা ঠিক আছে তো লগতে আছে আমাৰ প্ৰাঞ্জল ছাৰ ভালে ভালে হয় বাৰ্তালাপ প্ৰণাম জনালোঁ তো গাইজ যিবিলাক অতিথি আহিছে ঠিক আছে যিসকল অতিথি আহিছে তো সকলোবিলাকৰ লগতে এষাৰ দুষাৰ কথা পতাৰ চেষ্টা কৰিম তাৰ আগতে সম্পূৰ্ণৰূপে বিদ্যালয়খনৰ এটা মানে কেম্পাছটো ঠিক আছে যি আমি সাধাৰণতে কওঁ যে স্কুল কেম্পাছ বুলি তো বিদ্যালয়খনৰ সম্পূৰ্ণ এটা মানে যিটো এৰিয়া তো সকলোটো চাই লোৱা ঠিক আছে এইপিনে এনেকৈ আমি আহিছিলোঁ সৌ পিনৰ পৰা আৰু এইপিনে এনেকৈ আছে আৰু বিদ্যালয়খনৰ কেম্পাছ বুলি ক'লে সাধাৰণতে কিবা মানে আচহুৱা লাগে ঠিক আছে তো এনেধৰণে পাহাৰৰ টিলাত অৱস্থিত আৰু বিশেষকৈ ইয়াত সকলোবিলাক প্ৰাকৃতিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হয় আৰু বিদ্যা বুলি কৈ বুলিলে বিশেষকৈ মানে সম্পূৰ্ণৰূপে পৃথক ঠিক আছে তো ইয়াত মানে প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট কৰিব পৰা বস্তুবিলাকৰ পৰা পৰাপক্ষত আঁতৰি থকা হয় আৰু বিশেষকৈ প্লাষ্টিক তো ইয়াত তোমালোকে কেম্পাছৰ ভিতৰত প্লাষ্টিকৰ ব্যৱহাৰটো খুব কমেই দেখিবা ঠিক আছে আৰু বিশেষকৈ মানে উদ্ভিদবিলাকত ব্যৱহাৰ কৰিব পৰাকৈ সাৰ মই তাতে বস্তু এটা দেখিলোঁ তো সেইটো দেখাই আছোঁ মানে কি কয় প্ৰাকৃতিক সাৰ যি কেঁচু সাৰ তো কেঁচু সাৰ উৎপাদন কৰে ইয়াতে ঠিক আছে আৰু মানে কি এটা বাণিজ্যিক ভিত্তি এটাও থাকি যায় যে ইয়াত উৎপাদিত যিবিলাক সামগ্ৰী তো সেইবিলাক মানে বাহিৰত বিক্ৰী কৰি আকৌ সেইবিলাক পইচাৰে মানে বিদ্যালয়খনৰ উন্নতিৰ বাবে আৰু বিদ্যালয়খনৰ সম্পূৰ্ণ যি মানে ফাণ্ডটো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কোনে কি কৰিছে মই সকলোবিলাক কৈ আছোঁ বিশেষকৈ তোমালোকক মই যে ক'লোঁ তো ইয়াত প্ৰাকৃতিক বস্তুবিলাকৰ বিশেষকৈ ব্যৱহাৰ ঠিক আছে তো ইয়াতে কেঁচু সাৰ উৎপাদন কৰি থোৱা আছে তো উৰ্বৰ কেঁচু সাৰ মানে বিদ্যা কেঁচু সাৰ উৎপাদন এনে লিখা আছে দেখিবলৈ পাবা আৰু এইবিলাক সকলোবিলাক বিজ্ঞানসন্মত পদ্ধতিৰে হয় ঠিক আছে তো এইবিলাক কেৱল প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত বুলি এয়ে নহয় যে মানে যি টি ধৰণে কৰিব তো সকলোবিলাক প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত হৈ বিজ্ঞানসন্মত পদ্ধতিৰে কৰা হয় আৰু স্কুলখনৰ যিমান যি খৰচা হয় স্কুলখন বনোৱা মেলাৰ পৰা আৰম্ভ কৰি যিমান চলাবলৈ যিমানখিনি খৰচা হয় ঠিক আছে তো সকলোবিলাক কদমগাই নিজে উঠাই আছিলে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী বা বেচৰকাৰী ফাণ্ড মই তেতিয়ালৈকে দেখা নাছিলোঁ আৰু এইবোৰত উচৰ্গা কৰি দিওঁতে তেওঁ নিজৰ বুলি বাইচাইকেল এখনো কিনা হোৱা নাই আজিলৈকে জীৱনত আৰু বিদ্যাৰ প্ৰতিটো পদ্ধতি মই সুকীয়া বুলি ক'লোঁ ঠিক আছে তো ইয়াত অপেন ষ্টেজ এটা এনেধৰণে আছে যে মানে ইয়াত সম্পূৰ্ণৰূপে মুক্ত ঠিক আছে মুকলি মানে তো এইটো যিটো মঞ্চ আছিলে মুকলি মঞ্চ তাত আমি প্ৰথমবাৰৰ বাবে নাটক কৰিছিলোঁ ঠিক আছে তো এইটো কিবা এটা শ্ব' হৈ আছে এতিয়া মই মানে কি কয় বেকগ্ৰাউণ্ডত মিউজিকটো আহি থাকিলে কিবা এটা ভাল নালাগে ঠিক আছে আৰু কপিৰাইট দেখাৰ চান্স আছে তো সেইবাবে মই এইবোৰ দেখুওৱা নাই ইমান আৰু এনেকৈ মানে চক্ৰপাণী পৰা সদায় তেওঁৰ বাৰ্তালাপ যি অনুষ্ঠান আপোনালোকে হয়তো টিভিত আৰু মানে কি কয় ইউটিউবত দেখিছে তো তেনেকুৱা ধৰণৰো মানে কি কয় এটা বাৰ্তালাপ অনুষ্ঠান এটা ইয়াতে কৰি গ'ল ঠিক আছে তো তেওঁলোকে পাতিছে আৰু নিজস্ব যি কথা আছে মই সেইবিলাক শুনোৱা নাই যদিও মানে মই এটা দেখাই দিছোঁ ভিউটো ঠিক আছে আৰু বৰ্তমান তেওঁ যিজন লগত কথা পাতি আছে ঠিক আছে তো সেইজন হ'ল লেফটি বেছ পাপু দা ঠিক আছে তো ইণ্ডিয়াত অনলি এজনেই আছে 6 ষ্ট্ৰিং গিটাৰ বজোৱা তেওঁ এজন মানে যিখন তেওঁ বেছ গিটাৰ বজায় তো সেই বেছ গিটাৰখনৰ ব্ৰেণ্ড এম্বেচেডৰ লগতে ঠিক আছে আমাৰ ভাৰতবৰ্ষত তেওঁ সেই বেছ গিটাৰখনৰ ব্ৰেণ্ড এম্বেচেডৰ আৰু তেওঁৰ চুলিখিনি বিশেষ আকৰ্ষণীয় কলা ফুললৈকে পৰা ঠিক আছে তো গাইজ দাদা চবেই চিনি পায় ঠিক আছে তো দাদা মানে আপুনি সদায় বিদ্যালয় লিভিং স্কুলৰ বিষয়ে বেলেগ শুনি আছিলে তো আজি লাইভ আহি দেখি মানে কি অনুভৱ হৈছে বহুত বেছি ভাল লাগিছে আৰু বিদ্যা লিভিং স্কুল সঁচাকৈ ইয়াত মানুহ গঢ়া হয় আৰু সুখী মানুহ গঢ়া এখন এটা অনুষ্ঠান ভাল লাগিল আৰু তোমাৰ এটা গেমিং চেনেল আছে বুলি শুনিছোঁ হয় মই অসমীয়া গেমিং জোন হয় অ'কে তাতো ছাবস্ক্ৰাইব কৰি ল'ব সেইটো ছাবস্ক্ৰাইব কৰে নাই গেমিং চেনেল হয় ধন্যবাদ বিশেষকৈ আপুনি আমাৰ ইয়ালৈ আহিলে ঠিক আছে অতি পিছপৰা অঞ্চলটো চবেই জানে কিন্তু এই পিছপৰা অঞ্চলটো বা কণ শিশুসকললৈ যি সপোন দেখিছে তো সেয়া মানে আপোনালোকৰ লগতে আগবাঢ়ি যোৱাৰ মানে এটা প্ৰচেষ্টা দেখিছে নহয়নে আপোনালোকে মানে আৰু পংকজ ছাৰ ক'বই লাগিব ইমান এটা ধুনীয়া কাম কৰিছে আৰু লগতে বহেমিয়ান ব্ৰাদাৰ্ছে আহি আজি যিটো একেলগ হ'ল ইয়াত ভাল লাগিছে খুব বেছি ভাল লাগিছে আহিব পাৰে আপোনালোকো আৰু খুব বেছি ভাল লাগিব আপোনালোক বিশেষকৈ এতিয়া আমি যদি প্ৰাঞ্জল ছাৰলৈ চাওঁ কিন্তু এজন মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিচিনা এখন ইউনিভাৰ্চিটিৰ লেকচাৰ এজনে নিজৰ পাৰ্চনেল লাইফটোৰ কথা নাভাবি ঠিক আছে নিজৰ পিছপৰা অঞ্চলটোৰ ল'ৰা ছোৱালীক বিশেষ লৈ সেইটো কাৰণে খুব বেছি ভাল লাগিছে আৰু এটা শৈক্ষিক বিপ্লৱ অনাৰ চেষ্টা কৰিছে হয় নিশ্চয় সেইকাৰণে বিৰাট ভাল লাগিছে আহিব আপোনালোকো আহিব ভাল পাব ইয়াত আৰু সেয়াই আৰু তোমাৰ নামটো হয় মোৰ নাম ঠিক আছে দিয়া থেংক ইউ ছ' মাছ ধন্যবাদ তো গাইজ বহুত কিবা কিবি চালোঁ আৰু ঘূৰি আহিলোঁ শেষত ঠিক আছে তো আজি মই একচুৱেলি মানে বহুতকেইটা মানুহে দেখাবলৈ থাকি গ'ল কিয়নো মানে মোবাইলটো উলিয়াই এনেকৈ কিবা এটা মানে সুধিবলৈ বা ক'বলৈ কিবা এটা বেয়া লাগিলে কাৰণ মোৰ ব্লগিঙৰ বিশেষ এক্সপিৰিয়েঞ্চ নাই ঠিক আছে তো গাঁৱৰ পোৱালিকেইটাৰ লগত আজি খোজকাঢ়ি গৈ আছোঁ বিশেষকৈ মই কৈ দিছোঁ যে কাকা মানে বিশেষ লগ পালোঁ ঠিক আছে আৰু মানে সৰু সুৰা নহয় মানে ভাবিব গ'লে মানে ইণ্টাৰনেশ্যনেল পৰ্যায়ত কিবা নহয় কিবা এটা কৰা আৰু বিশেষকৈ মই পাছতহে কৈ দিছোঁ এই কথাকেইষাৰ ঠিক আছে মই তেতিয়া বেলেগ কিবা কিবি কৈ আছিলোঁ আপোনালোকে যি দেখি আছে মানে কি কয় আৰু বলিউডৰ কোনোবা এজন ছিংগাৰ আহিছিলে তেওঁৰ নামটো আমাৰ অসমীয়া হয় ঠিক আছে তেওঁ বলিউডত কাম কৰে মানে আমাৰ অসমীয়া এজন বলিউডত গোৱা ছিংগাৰ এজন আহিছিলে আৰু বিশেষকৈ ভেজাল যি ষ্ট্ৰীট আৰ্টিষ্ট তেওঁ হয়তো কৰা গ্ৰাফিটি কিছুমান তোমালোকে ৰাস্তাৰ কাষে ক'ৰবাত দেখিবলৈ পাবা ঠিক আছে তেওঁ পাপু তো তেওঁৰ লগত অলপ কথা পাতিলোঁ কিবা কিবি কৰিলোঁ খালি মই এনেকৈ মোবাইলটো উলিয়াই বেয়া পালোঁ মানে কিন্তু চৰবানীদাৰ লগত অলপ এনেই আৰু
কিবা এটা কৰি দিলোঁ ঠিক আছে। তো বাকী এনেকৈ ঘূৰি গৈ আছোঁ আৰু বিশেষকৈ আমাৰ লোকেল যি গ্ৰাফিটিষ্ট ভেজাল আৰু বহুত কিবা কিবি মানে কবি শিল্পী ক'ব নাই মানে বহুত কিবা কিবি মানুহ আহিছিলে ঠিক আছে। তো সকলোবিলাকে মানে চালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ ঠিক আছে। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ, বাই বাই।